হেল্ল' ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমি এডুকেশ্যনৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত ডিছকাশ্যন কৰিম তোমালোকৰ মানৰ অসম আক্ৰমণ বাৰ্মিজ ইনভেজন ইন আছাম। এই যিটো পাৰ্টিকুলাৰ লেচনটো তোমালোকৰ এক্সামত আহিব পৰা 99% কমন MCQখিনি লগতে তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছখিনি আমি ডিছকাশ্যন কৰিম। গতিকে তুমি যদি এজন ক্লাছ 9ৰ ষ্টুডেণ্ট হয় তেনেহ'লে সম্পূৰ্ণ শেষলৈকে চাবা ক্লাছটো। এই ক্লাছটো তোমালোকৰ মানৰ অসম আক্ৰমণৰ যিমান MCQ আছে, যিমান শ্বৰ্ট কুৱেশ্যনছ আছে, গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। অ'কে, 1 নম্বৰ প্ৰশ্নটো হৈছে যে কি মান ৰজা বুলিলে তলৰ কাক বুজায়? অ'কে, হুইচ অফ দ্য ফলোয়িং ইজ মিন বাই মান ৰাজা? অলৰাইট, ইয়াত আমাক অপশ্যন কি দিছে? ভাৰতৰ প্ৰধানমন্ত্ৰী নে বাংলাদেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, ভূটানৰ ৰজা নে ব্ৰহ্মদেশৰ ৰজা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মদেশৰ ৰজা। মানসকল ক'ৰ পৰা আহিছিলে? মানসকল আহিছিল ম্যানমাৰৰ পৰা। আৰু ম্যানমাৰক আগতে কি বুলি কোৱা গৈছিলে? ম্যানমাৰক আগতে কোৱা গৈছিলে ব্ৰহ্মদেশ বুলি। বুজিলা? এতিয়া মান ৰজা বুলিলে কাক বুজোৱা যায়? মান ৰজা বুলিলে ব্ৰহ্মদেশৰ ৰজাৰ কথা কোৱা যায়, ম্যানমাৰৰ ৰজাৰ কথা কোৱা যায়। কিন্তু তোমালোকে পৰীক্ষাত যদি 1 মাৰ্কৰ কুৱেশ্যন আহে যে কি মান ৰজা বুলিলে কি বুজায়, তেতিয়া তোমালোকে কিন্তু ম্যানমাৰৰ ৰজা এনেকুৱা ধৰণে লিখি নিদিবা, ব্ৰহ্মদেশৰ ৰজা বুলি লিখিবা। অ'কে, আৰু সেই সময়ৰ সেই 18শ শতিকাৰ যি মেপ, সেই মেপৰ লগত আজিৰ মেপ নিমিলে মানে। আৰু এটা কথা, এই ক্লাছটো তোমালোকৰ যিখিনি MCQ দেখাই থকা হৈছে, শ্বৰ্ট কুৱেশ্যন দেখাই থকা হৈছে, এই কুৱেশ্যনখিনি তোমালোকৰ ক্লাছ 9ৰ এক্সামত বুলিয়ে নহয়, ক্লাছ 10ৰ এক্সাম, তোমালোকে যদি পিছত 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা দিয়া, আছাম পুলিচৰ পৰীক্ষা দিয়া, UPSC দিয়া, APSC দিয়া, সেই এক্সামবিলাকত এইবিলাক তোমালোকৰ 90% কমন পৰি যায়। গম পাইছানে? সেইকাৰণে অকল ক্লাছ 9ৰ বুলিয়ে নাচাবা। তোমালোকৰ যদি পুলিচ আৰ্মি হ'বলৈ মন আছে, নতুবা চিভিল ছাৰ্ভিচত যাবলৈ মন আছে, তেনেহ'লে এইখিনি এতিয়াই ক্লিয়াৰ কৰি নিয়া। আহোমসকলে সৰ্বমুঠ কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অ'কে, হাউ মেনি ইয়াৰ্ছ ডিড দ্য আহোম ৰুল ইন আছাম ইন টোটেল? মানে সৰ্বমুঠ আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? আমি সকলোৱে জানোৱেই আৰু 600 বছৰ, নহয় জানো? কিন্তু আমি যদি আমি শুদ্ধ তথ্যটো যদি চাওঁ, তেনেহ'লে আমি কিমান দেখিম জানা? শুদ্ধ তথ্যটো আমি চালে 598 বছৰ দেখোঁ। কিন্তু আমি গোটেই পৰিমাণটোক আমি একেলগতে 600 বছৰ বুলি কেলৈ কওঁ জানানে? শুদ্ধ উত্তৰটো 598 বছৰহে হয়। কিন্তু এই 600 বছৰ কিয় কওঁ জানা? কিয়নো যেতিয়া নেকি ইয়াণ্ডাবু সন্ধি হয়, ইয়াণ্ডাবু সন্ধি সেই সময়ছোৱালৈকে মানে গোটেই এৰাটো ধৰা হয়, সময়টো ধৰা হয়, আৰু সেইটো কাৰণে মানে আমি ডাইৰেক্ট 600 বছৰ বুলি কওঁ। বুজিলা? মানে কিমানবাৰ অসম আক্ৰমণ কৰে? দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট। মানে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। হাউ মেনি টাইমছ মানছ নতুবা বাৰ্মিজ ইনভেড আছাম? কিমানবাৰ আক্ৰমণ কৰিছিল? 3বাৰ, নহয় জানো? কিমান চনত? 1817 চনত, 1819 চনত আৰু 1821 চনত। 1817, 19 আৰু 21, অৰ্থাৎ এবছৰ এৰি ইবছৰত কৰিছিলে। অৰ্থাৎ 1817 চনত কৰিলে, নহয় জানো? 1817 চনত কৰিলে, তাৰপৰা 1818 চনত নকৰিলে, আকৌ 1819 চনত কৰিলে, আকৌ 1820 চনত নকৰিলে, আকৌ 1821 চনত কৰিলে। মানে বহুত ষ্টুডেণ্টে মানে হিষ্ট্ৰীত সিহঁতি মানে কি কৰে, এনেকুৱা ধৰণৰ ইয়েৰবিলাক মনত ৰাখিবলৈ টান পায়। আটাইতকৈ ইজি অপশ্যনটোৱে সেইটো। দেখিলানে বাৰু কিমান ইজিকৈ আমি বস্তুটো পঢ়িলোঁ? 17, মাজত এটা বছৰ নাই, আকৌ 19, তাৰপৰা আকৌ মাজত এটা বছৰ নাই, তাৰপৰা আকৌ 21। আণ্ডাৰষ্টেণ্ড? 3বাৰ আক্ৰমণ কৰিছিলে মানসকলে অসম। মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট। মানসকলে প্ৰথমবাৰ অসমত কিমান চনত আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1817 চনত। ঘ নম্বৰ যিটো অপশ্যন দেখিছা, এই ঘ নম্বৰ অপশ্যনটো, এইটো অপশ্যন তোমালোকৰ শুদ্ধ অপশ্যন হয়। বহীখনত লিখি লোৱা, কিতাপত লিখি লোৱা, হাইলাইট কৰি লোৱা, আই ডোণ্ট নো বাট এইটো কৰি লোৱা। এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অলৰাইট, মানে দ্বিতীয় আক্ৰমণ কেতিয়া কৰিছিল, তৃতীয় আক্ৰমণ কেতিয়া কৰিছিল, প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল, এইখিনি তোমালোকৰ জানিবই লাগিব, পৰীক্ষাত আহিবই মানে। ট্ৰাষ্ট মি, তোমালোকৰ এইকেইটা প্ৰশ্ন পৰীক্ষাত যে আহিবই। আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? জানোৱেই আৰু 600 বছৰ। তোমালোকৰ এইটো শ্বৰ্ট কুৱেশ্যনছ আছিলে, বাট এইটো আমি জানিবলগীয়া কথা কাৰণে মই দুবাৰ দি দিছোঁ, যাতে তোমালোকৰ ছাবকনচিয়াছলি কথাটো যাতে মাইণ্ডত সোমাই যায়। মানে পতা ৰজা বুলিলে কাক বুজোৱা যায়? মানে পতা ৰজা বুলিলে কাক বুজোৱা যায়? শুদ্ধ উত্তৰটো হৈছে যোগেশ্বৰ সিংহ। ইয়াত চন্দ্ৰকান্ত সিংহ নহয়, পুৰন্দৰ সিংহ নহয়, বদন বৰফুকনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোগেশ্বৰ সিংহ। অ'কে, এইটো তোমালোকে চাই থৈ দিবা, পৰীক্ষাত কেতিয়াবা 1 নম্বৰ কুৱেশ্যন আহি যায়। নেক্সট ইম্পৰ্টেণ্ট MCQটো হৈছে চিংফুসকলে চাহক কি বুলি কয়? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চিংফুসকলে চাহক কি বুলি কয়? বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো কি জানা? ইয়াৰ শুদ্ধ উত্তৰটো আছে খ নম্বৰটো, এইটো ফানাপা। তোমালোকক এখন কিতাপ ৰিকমেণ্ড কৰিম। কিতাপখনৰ নাম হৈছে পৰাগ কুমাৰ দাসৰ চান্দলত ফেনলা।
চানলত ফেনলা অৰ্থাৎ স্বাধীনতা সেনানী সিংফ ভাষাত মানে সিংফ ভাষাত চানলত ফেনলা মানে চানলত ফেনলা শব্দটো সিংফ ভাষাৰ শব্দ হয় আৰু তাৰ অসমীয়া মিনিংটো কি স্বাধীনতা সেনানী তোমালোকে কিতাপখন পঢ়িবা তেতিয়া তোমালোকে ফানাপা হওক বিভিন্ন ধৰণৰ যিবিলাক সিংফ ৱৰ্ড সেই সিংফ ৱৰ্ডবিলাক তোমালোকে জানিবলৈ সক্ষম হ'বা এইটো কি লিখিবা ফানাপা অ'কে সিংফসকলে মানে চাহ বুলিও নকয় পানী বুলি নকয় মিঠাই বুলিও নকয় সিহঁতে কি বুলি কয় ফানাপা বুলি কয় এইটো তোমালোকে মনত ৰখাই থৈ দিবা আৰু আই ডোণ্ট থিংক এইটো তোমালোকৰ কাৰণে বহুত টান হ'ব সিমান টান নহয় মানে এইবিলাক মানে অকণমান ইউনিক দেখিছা নামটো গতিকে ইউনিক দেখা লগে গম পালে আৰু অ'কে প্ৰথম বাৰ্মা যুদ্ধ কিমান চনত হৈছিল মানে ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ফ'ট মানে ইংৰাজ আৰু মানৰ মাজত ইয়ানি কি বাৰ্মিছসকলৰ মাজত কিমান চনত প্ৰথমখন যুদ্ধ হৈছিল ব্ৰিটিছ আৰু মানৰ মাজত অ'কে ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1824 চনৰ পৰা 1826 চনলৈকে এই মাজৰ এৰাটোত অ'কে 1824 পৰা 1826লৈকে সেই মাজৰ যিটো ডিউৰেশ্যন সেই মাজৰ যিটো এৰা সেই এৰাটোত মানসকল আৰু ইংৰাজসকল ইহঁত দুইটাৰ মাজতে ফাইট হৈছিল কেলে ফাইট হৈছিল জানা বিকজ অফ মানে অসম আক্ৰমণ কৰিছিল অসম আক্ৰমণ কৰাৰ কাৰণে অসমৰ ৰজাই গৈ পিনে হেৰিয়ক ইংৰাজক হেল্প কৰিছিল যে ইংৰাজ বাবু আহা আমাক সহায় কৰা মানে জানাই আমাৰ অসমত সেই কেনেকুৱা তাণ্ডৱ কৰিছিলে গোটেই মানুহবিলাকক মাৰিছিলে গৰ্ভৱতী মহিলাকো ইভেন চুৰিয়ে খুচি হত্যা কৰিছিলে তো এনেকুৱা ধৰণৰ বেয়া কাম কৰিছিলে সিহঁতে আহি পিনে আমাৰ যিমান সা সম্পত্তি আছে চব লৈ গৈছিলে অভিয়াছলি বহুত বেছি কষ্ট খাইছিলে সেইটো মানে আমাৰ অসমীয়াসকলে আহোমসকলে নহয় জানো আৰু সেইটো কাৰণে মানে ইংৰাজৰ সহায় বিচাৰিছিলে আমাৰ আহোম ৰজাই গৈ পিনে অ'কে ইয়াৰ ষ্টৰিটো তোমালোকৰ কাৰণে বনাই থৈ দিয়া আছে মানৰ অসম আক্ৰমণ ধুনীয়া অসমীয়া বনাই থৈ দিয়া আছে গ্ৰাফিক্সৰ সহায়ত তোমালোকে যদি চাবলৈ বিচৰা ইউটিউবত যাবা ইউটিউবত গৈ চাৰ্চ কৰিবা মোৰ নামটো চাৰ্চ কৰিবা পলাশ চাংমাই নতুবা পলাশ ডাবলি চাৰ্চ কৰিবা তাৰপৰা মানৰ অসম আক্ৰমণ মাৰি দিবা আহি যাব ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম আলং পায়াৰ কোন হু ৱাজ আলং পায়াৰ হৈছে এজন মান ৰজাৰ নাম ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল বাৰু তোমালোকে নিশ্চয় জানা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল কিন্তু কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি সেইটোৱে আমাৰ জানিবলগীয়া কথা নহয় জানো অলৰাইট ইয়াণ্ডাবু সন্ধি হৈছিল ইংৰাজ আৰু মানসকলৰ মাজত তোমালোকক আমি আগৰ ক্লাছটোত এইখিনি কথা পঢ়াই আহিছোঁ ইয়াণ্ডাবু সন্ধি কিয় হৈছিলে কি চুক্তি ৰখা গৈছিলে মানসকলৰ লগত ব্ৰিটিছসকলে কি চুক্তি ৰাখিছিলে নহয় জানো এতিয়া ইয়াণ্ডাবু সন্ধি কেলৈ হৈছিলে জানা আমাৰ অসমত যে মানুহসকলে আহি পিনে যে অত্যাচাৰ চলাইছিলে মানুহসকলে যে আক্ৰমণ কৰিছিলে অসম আক্ৰমণ নহয় জানো মানে অসম আক্ৰমণ কৰিছিলে তাৰ পৰা ইংৰাজক মাতি আনিলে হেল্প কৰিবৰ কাৰণে আমাৰ আহোম ৰজাই তো এই ষ্টৰিটো তোমালোকে একবাৰ ইউটিউবত চাই ল'বা যদি বুজি নোপোৱা ক'বা তোমালোকক আমি আকৌ ভালধৰণে বুজাই দিম ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াত 24 ফেব্ৰুৱাৰীটো লিখা নাই বাট 1826 চনৰ 24 ফেব্ৰুৱাৰী 24 ফেব্ৰুৱাৰী 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল কাৰ মাজত ব্ৰিটিছসকল আৰু মানসকলৰ মাজত সন্ধি মানে কি জানা সন্ধি মানে হৈছে ওৱান কাইণ্ড অফ চুক্তি অ'কে ওৱান কাইণ্ড অফ চুক্তি কৰিছে মানে যে মানসকলে কৈছে কি আমি নেক্সট টাইম আকৌ অসমত আক্ৰমণ নকৰোঁ আৰু এনেকুৱা ধৰণে ব্ৰিটিছৰ লগত মানে এনেকৈ চুক্তিত স্বাক্ষৰ কৰিছিলে বুজিলা অ'কে মানে পতা ৰজা বুলিলে কাক কোৱা হয় এগেইন এইটো ইম্পৰ্টেণ্ট হৈ কাৰণে দুবাৰ দি দিছোঁ শুদ্ধতৰ কি যোগেশ্বৰ সিংহ এতিয়া গাইজ তোমালোকক ইয়াত যিমানকেইটা আমি MCQ দেখালোঁ তোমালোকে পৰাপক্ষত বেলেগ যদি চাবলৈ তোমালোকৰ টাইম নাথাকে যদি তুমি এই কোৰ্চটো এক্সামৰ 3 দিনৰ আগতে চাই আছা তেনেহ'লে মেক চিয়'ৰ কৰিবা যে কি এই যিকেইটা প্ৰশ্ন দেখুওৱা গ'ল এই প্ৰশ্নকেইটাৰ ভিতৰৰ পৰা প্ৰশ্ন তোমালোকক আমি এইটো 100% গেৰাণ্টি দি ক'ব পাৰোঁ তোমালোকৰ এই প্ৰশ্নখিনিৰ মাজৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত শ্বৰ্ট কুৱেশ্যনছ নতুবা MCQ আহিবই তোমালোকক গেৰাণ্টি দি এইটো কথা ক'ব পাৰোঁ আমি গতিকে এইটো ভালধৰণে তোমালোকে চাই যাবা মানুহৰ উপদ্ৰৱত থাকিব নোৱাৰি সিহঁতলৈ পলাই যোৱা কাছাৰ ৰজাজনৰ নাম কি শুদ্ধ উত্তৰটো হৈছে গোবিন্দ চন্দ্ৰ তোমালোকক আমি যেতিয়া আমি শ্বৰ্ট কুৱেশ্যনছখিনি তোমালোকক ডিছকাশ্যন কৰিছিলোঁ তোমালোকৰ লগত পাঠ ভিত্তিক তেতিয়া এইখিনি কথা পাইছিলোঁ নহয় জানো শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে গোবিন্দ চন্দ্ৰ
কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পুনানন্দ বুঢ়াগোহাঁই মৃত্যু হৈছিল? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘিলাধাৰী যুদ্ধ। ঘিলাধাৰী যুদ্ধত যেতিয়া আহোমসকল হাৰিলে বুলি যেতিয়া পুনানন্দ বুঢ়াগোহাঁই দেৱে খবৰ পালে, খবৰ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতে সেইটো মানে বেমাৰতো ভুগি আছিল। লগতে মানে এইটো মানে চক খাই গৈছে মানে তেখেতে যে এতিয়া যুদ্ধত আহিলে আমাৰ কি হ'ব, আমাৰ ৰাজ্যৰ কি হ'ব, আমাৰ আহোম সাম্ৰাজ্যৰ কি হ'ব। গম পাইছা নাই বাৰু কথাবিলাক? আৰু এটা কথা মই তোমালোকক এডোখৰতে কওঁ, হয়তো ভিডিঅ'টো মোতকৈ ডাঙৰ কোনোবা জ্যেষ্ঠ ব্যক্তি চাই থাকিব পাৰে। কেইদিনমান আগতে ফেচবুকত দুটামান মানুহে এজন যুৱক আছিলে, এজন যুৱতী আছিলে, সিহঁতে কি কৰিছে, আহোমক লৈ পিনে মানে গালি পাৰি আছে, আমি চাইনিজ কিবা কিবি এনেকৈ গালি পাৰি আছে। তো তোমালোকে সেইবিলাক কণ্টেণ্ট নাচাবা, ঠিক আছে? সেইবিলাক কণ্টেণ্টে তোমালোকৰ জীৱনত একো এটা মানে গুড ইম্পেক্ট পেলাব নোৱাৰে। হয়, আমিও ক্লাছটোত যদি আমি আধা ঘণ্টা তোমালোক যিমানখিনি কথা শিকাব লাগে শিকাব নোৱাৰিব বাৰু, কিন্তু কিবা এটা তোমালোকে শিকি যোৱা আমাৰ ক্লাছৰ পৰা। তোমালোকৰ 5 মিনিটটো যদি খৰচ কৰা, 5 মিনিটটো তোমালোকৰ অথলে যায় নেকি? নাযায়, নহয় জানো? গতিকে টাইমটো ক'ত ইনভেষ্ট কৰিছা সেইটো বস্তু চাই ল'বা মানে। যোৱাকালি ইউটিউবত মানে এটা কমেণ্ট পাইছিলোঁ, সেইটো কাৰণে কথাখিনি যদি সেই ষ্টুডেণ্টজনে চাই আছে তেনেহ'লে সেইটোৱে তোমাকে কৈছোঁ বুলি ধৰি ল'বা আৰু। গতিকে য'ত টাইম ৱেষ্ট নকৰিবা, ভাল জেগাত টাইম ৱেষ্ট কৰিবা। বৈশালী হুকুম কি? হোৱাট ইজ বৈশালী চকুং? অ'কে, বৈশালী হুকুম কি? মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকা। শুনা, সেই টাইমটোত যেতিয়া কোনো এজন সেনাপতিয়ে, কোনো এজন ৰজাই বেলেগ এখন ৰাজ্য আক্ৰমণ কৰিবলৈ গৈছিলে, তেতিয়া সেই ৰজাজনে লগত এজন লিপিকাৰ মানে কি আৰু, যিজন নেকি পঢ়া শুনাত অকণমান চোকা হয় আৰু নহয় জানো, সেনেকুৱা লিপিকাৰ এজন লৈ যায়। আৰু সেই লিপিকাৰজন, সেই যিজন ৰজাই আক্ৰমণ কৰিব গৈছে তেখেতৰ লগত যায় যে, সেই লিপিকাৰজনে কেনেকৈ আক্ৰমণ কৰিছিলে, ৰজাই কি কি তাত পাইছিলে, গোটেই মানে চিনেৰিটো কি কৰে মানে বহীত লিখি আনে, মানে টোকে মানে সেইবিলাক বস্তু নোট কৰি আনে, বুজিলা? আৰু বৈশালী হুকুমে হৈছে সেনেকুৱা এটা টোকা, যিটো টোকা নেকি মানে যেতিয়া অসম আক্ৰমণ কৰিছিলে, মানুহসকলৰ লগত অহা এজন লিপিকাৰে মানে লিখি থৈ গৈছিলে যে মানুহসকলে কেনেকৈ আক্ৰমণ কৰিছিলে, মানুহসকলে কেনেকৈ হিংসাত্মক কাৰ্য কৰিছিলে, মানুহসকলে কেনেকৈ পইচা লুটি নিছিলে, মানুহসকলে কেনেকৈ শিৱদৌলৰ ওপৰৰ সোণৰ কলচীত নমাব বিচাৰিছিলে। আণ্ডাৰষ্টেণ্ড? গতিকে বৈশালী হুকুম হৈছে সেইটো। মানে ইভাগে একো নাই মানে বৈশালী হুকুম কি এটা টোকা মানে। কি বুলি লিখিবা পৰীক্ষাত যদি আহি যায়? মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকা। বাছ, চিম্পল মানে। দেখিছা কিবা উজু হয় কুৱেশ্যন আনচাৰবিলাক, তোমালোকে বুজি নোপোৱাৰ দুখত তোমালোকৰ কুৱেশ্যনবিলাক টান লাগে। অ'কে, বৈশালী মুন দুন চুন খাম কি? এইটো একেটাই হয়, মানৰ যেতিয়া আক্ৰমণ হৈছিলে অসমত, সেই সামৰিক আক্ৰমণৰ অভিযানৰ সম্পৰ্কে মান লিপিকাৰে লিখা আন এটা টোকাৰ নাম। বাছ, বৈশালী হুকুম, বৈশালী মুন দুন চুন খাম কি? বুজি পালা এই দুটা বস্তু? যদি বুজি পালা, যদি ক্লাছটো আমাৰ একাডেমিত চাই আছা তেনেহ'লে কমেণ্ট কৰি জনাই দিবা যে কি দাদা ভালদৰে কথাবিলাক বুজি পালোঁ। বৰণ চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গাইজ। বৰণে যেতিয়া মান আনিছিল অসমলৈ, সেইটো সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ আছাম হুৱেন দ্য মান আৰ্মি নতুবা বাৰ্মিজ আৰ্মি এৰাইভ উইথ বাদন চন্দ্ৰ বৰফুকন? কি লিখিবা? পুনানন্দ বুঢ়াগোহাঁই দেৱ আছিল সেইটো সময়ত, বুজিলা? আৰু বদন চন্দ্ৰ বৰফুকন সেইটো সময়ত, আজি চোৱা, আজি তোমালোকে যিবিলাক ফুকন, গোহাঁই, বৰগোহাঁই, হয় নাই? চাংমাইও তোমালোক বহুত টাইটেলৰ আছে, গগৈ, তাৰপৰা বৰা, এই যিখিনি আমি তোমালোকে যিবিলাক টাইটেল দেখায়, এই টাইটেলবিলাক এতিয়াহে, আগতে সেইবিলাক একোটা পদ আছিলে। এটা বৰণ চন্দ্ৰ বৰফুকন মানে তাক ৰজা হ'বলৈ লাগিছিলে, মানে চৰি তেখেতক ৰজা হ'বলৈ লাগিছিলে, কিন্তু ৰজা হ'বলৈ কোনোবাই খুজিলে জানো হ'ব পাৰিব? তেখেতৰ স্বভাৱ চৰিত্ৰ ইমান এটা ভাল নাছিলে। আণ্ডাৰষ্টেণ্ড? তো বিভিন্ন ধৰণৰ কাৰণ আছিল, মানে বদনে সেইকাৰণে মান আনিছিলে যে, মানক কৈছিলে যে কি মান তহঁতি মোক এনেকৈ হেল্প কৰ, মোক অসমৰ হিংসাখনত উঠিবৰ কাৰণে, আহোম সাম্ৰাজ্যৰ হিংসাখনত উঠিবৰ কাৰণে, আৰু তাৰ বিনিময়ত যিমান টকা লাগে, যিমান কিবা ধন সা সম্পত্তি লাগে মই দিম। আই উইল পে ফৰ ডেট, এনেকৈ কৈছিলে মানে, বুজিলা? আৰু সেইটো সময়ত আমাৰ অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰাইম মিনিষ্টাৰ পুনানন্দ বুঢ়াগোহাঁই দেৱ আছিল। নামটো চাই থৈ দিয়া, পুনানন্দ বৰগোহাঁই নিলিখিবা আকৌ, বহুতে বৰগোহাঁই লিখি থৈ আহা। বৰগোহাঁই নহয়, পুনানন্দ বুঢ়াগোহাঁই, BURHGOHAIN, গোহাঁই। অ'কে, পুনানন্দ বুঢ়াগোহাঁই, বৰগোহাঁই নহয়। যিসকলে বৰগোহাঁই লিখি থৈ আহিবা ন, 0 দি দিব তোমালোকক পৰীক্ষাত। গতিকে বৰগোহাঁই নিলিখিবা, লিখিবা কি লিখিবা? বুঢ়াগোহাঁই লিখিবা। অলৰাইট গাইজ, বৰণ চন্দ্ৰ বৰফুকনে অসমত সোমাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল? শুদ্ধ উত্তৰটো হৈছে 8,000। একচুৱেলি কি জানানে বাৰু, বৰণে মান আনিছিলে হয়, বাট সেইটো সময়ত অসমৰ কিছু লোকক মানে পইচা দি পিনে মানে বৰণে মেনেজ কৰি থৈছিলে মানে অসমত। বুজি পাইছা? একচুৱেলি কথাবিলাক এনেকৈ পঢ়িলে মানে মনত ৰয়, মানে সেইকাৰণে অকণ ধেমালি কৰি দিওঁ। মানৰ আক্ৰমণ কোন চনত হৈছিল? চাই থৈ দিবা গাইজ, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় ন, সেইকাৰণে তিনিবাৰ আমি দেখাই দিছোঁ। 17, 19 আৰু 21, আগত 18টো লগাই দিবা। মনত থাকিলে? অলৰেডি ইমানখিনি কথা ডিছকাশ্যন কৰিলোঁ, তোমালোকে যদি এইটো কুৱেশ্যন আনচাৰ পাহৰি যোৱা আৰু তেনেহ'লে কি বুলি ক'ম আৰু মই।
মানে পতা ৰজা যোগেশ্বৰ সিংহ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী কাৰ মাজত হৈছিল মোৰ ৰিপিট কৰা কাৰ মাজত হৈছিল বাৰ্মিছসকলৰ মাজত তাৰমানে মানসকল আৰু ইংৰাজসকলৰ মাজত অৰ্থাৎ ব্ৰিটিছ মান আৰু ব্ৰিটিছ ইহঁত দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা গৈছিলে কিমান চনত 1826 1826 24 ফেব্ৰুৱাৰী আণ্ডাৰষ্টেণ্ড অলৰাইট গাইজ আই থিংক তোমালোকে ক্লাছটোৰ পৰা বহুখিনি উপকাৰ হ'লা আৰু ট্ৰাষ্ট মি তোমালোকৰ এই প্ৰশ্ন উত্তৰখিনি ন 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সামতো আহিব মানে গম পাইছানে আৰু অসম হিষ্ট্ৰীত এইখিনি এইটো এটা মানৰ অসম আক্ৰমণ এইটো এটা ইভেণ্ট হয় যিটো মানে মোৱামৰীয়া গণবিদ্ৰোহ তোমালোকৰ কাৰণে এটা ইভেণ্ট হয় এইটো এটা ইভেণ্ট হয় কিন্তু ইম্পৰ্টেণ্ট হয় গাইজ আৰু যদি তোমালোকে যদি ভৱিষ্যতে যদি UPSC APSC যদি দিওঁ ভাবা ACS আছাম চিভিল ছাৰ্ভিচত যদি যাওঁ ভাবা DC তাৰপৰা টেক্স কালেক্টৰ এইবিলাক যদি হওঁ ভাবা ন এইবিলাক বস্তুৱে ন ট্ৰাষ্ট মি তোমালোকক বহুত হেল্প কৰিব তোমালোকে মোৰ নামটো মোৰ মাত খাত তোমালোকে পাহৰি নাযাবা মানে গম পাইছানে মানে নোযোৱা মানে তোমালোকক মানে যেতিয়া আহি যাব ন পলাশ দাই কৈছিলে আহি গ'ল যেতিয়া সেনেকৈ অনুভৱ কৰিবা ন তেতিয়া মোলৈ মনত পৰিব আছে পলাশ দাই কি কৈছিলে মোক কেলেই নাচালোঁ যিসকলে নোচোৱা তেওঁলোকক কৈছোঁ গতিকে গাইজ চাই যাবা ঠিক আছে নিজৰ ভাইটি ভণ্টি হিচাপে তোমালোকক গাইড কৰি আছোঁ ইউটিউবৰ যোগেদি আমাৰ একাডেমীৰ যোগেদি আৰু 500 ৰুপিছত তোমালোকক কমপ্লিট চিলেবাছ তোমালোকে ক'ত পঢ়িবলৈ পাবা মোকেই কোৱাচোন তুমি 1 বছৰৰ কাৰণে ক'তো নোপোৱা আৰু আমি ফিজটো এইটো কাৰণে লওঁ 499 ইয়ানকি 500 ৰুপিজ যাতে তোমালোকৰ পইচাটোৰ দ্বাৰা আমাৰ একাডেমীটো যাতে চলাব পাৰোঁ যাতে আমাৰ টিচাৰসকলক পে' কৰিব পাৰোঁ আমাৰ এইবিলাক ষ্টাডি কৰি এইবিলাক যিবিলাকে লিখে তেওঁলোকক যাতে আমি পে' কৰিব পাৰোঁ আণ্ডাৰষ্টেণ্ড তো বহুত কথা আহি পৰে তোমালোকে হয়তো বহুতে বুজি নাপাবা এইবিলাক কথা অ'কে এইবিলাক কথা বেলেগ ক্লাছত আমি পাৰ্চনেল ক্লাছত ডিছকাশ্যন কৰিম থেংক ইউ ছ' মাছ ক্লাছটো চোৱাৰ কাৰণে যদি ভাল হ'লে এটা লাইক কৰিবা আৰু ভাইটি ভণ্টিসকলৰ লগত শ্বেয়াৰ কৰিবা স্কুলৰ হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিবা যদি কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে চাই আছে তেনেহ'লে নমস্কাৰ ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব